Guys, welcome back to my new vlog. More tutorial আপোনালোক সকলোকে স্বাগতম জনাইছো কি খবৰ আপোনালোক আশা কৰিছো নিশ্চয় ভালে আছে মই আপোনালোকৰ আশীৰ্বাদ আৰু ভগৱানৰ আশীৰ্বাদ একদমই ভালে আছো চলি আছো তো আজি এটা ধামাকাদাৰ ভিডিও লৈ আহিছো একদম ধামাকা হ'ব যাইছে আজি ভিডিওটো তো থাম্বনেইল আৰু টাইটেল দেখা পাই নিশ্চয় হয়তো আপোনালোকে গম পাইছে যে মোৰ ভিডিওটো কিহৰ ওপৰত হ'ব যাইছে তো অলপ মানে স্কিপ নকৰিব অলপ মানে স্কিপ নকৰিব পুৰা কৈছো পুৰা ভিডিওটো গুটেখিনি চালেহে আপোনালোকে বুজি পাব যে ভিডিওটো কিহৰ ওপৰত হ'ব যাইছে আজি ভিডিও একদম ধামাকা একদম মই 100% আপোনালোকক গ্যাৰান্টি দিছো এইটো ভিডিও চাগে কোনো ইউটিউবৰ এতিয়ালৈকে বনোৱা নাই আৰু নোট কৰিছে নাই মই নাজানো বাৰু তথাপিও চাই ৰাখক ভিডিওটো মই শেষলৈকে মই গোটেই ডিটেইলছ আপোনালোকক আজি দিম তো সেই আৰু মই পৰহি এটা ভিডিও আপলোড কৰিছিলোঁ আমাৰ নলবাৰী হৰতলি গাঁৱত কৰিশ্মানাথ নাগাৰাৰ নাম আহিছিলে তো তেওঁৰ লগতো মই এটা ভিডিও আপলোড কৰিছোঁ যি নহওক যোনকেইটা ভিউজ পাইছোঁ মই সেইখিনিক লৈ সুখী আৰু আশা কৰোঁ মোৰ আগন্তুক মানে কি ভৱিষ্যত যেন মোৰ মানে আৰু দুই এটা ভিউজ বাঢ়িব আশা কৰিছোঁ আৰু আপোনালোকৰ মৰমৰ আশীৰ্বাদ যদি মই পাওঁ বাৰু সেইটো বাৰু পিছৰ কথা তো সেই আজি ভিডিঅ'টো বহুত ধামাকাদাৰ হ'ব যাইছে অলপ মানে স্কিপ নকৰিব কাৰণ স্কিপ কৰিলে আপোনালোকে কথাবিলাক বুজিয়ে নাপাব তো ভিডিঅ'টো আজি সেই আৰু থাম্বনেইল আৰু টাইটেল দেখা পাব আপোনালোকে গমে পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'ব যাইছে তো এটা বস্তু নোট কৰিছেনে গাইজ এইটো আপোনাৰ যোনটো ভাইৰেল পটেটো কি আছিল স্পাইৰেল পটেটোৰ ভাইৰেল কেনেকৈ হ'ল আপোনালোকে জানে নেকি কওকচোন কোনে জানে স্পাইৰেল পটেটো ভাইৰেল কেনেকৈ হ'ল স্পাইৰেল পটেটো মই মানে এটা মই ভাবি আছোঁ সেইটো বস্তু কেনেকৈ ভাইৰেল হ'ল মই জনা দেই আপোনালোকে কোনে জানে বা যেনেকুৱা জানে মোক কমেণ্ট কৰি জনাব প্লিজ এইটো মানে কি বেয়া ইণ্টেণ্ট মানে বেয়া ভাবি নল'ব যে মই কাকো মানে পাৰ্চনেলকৈ ক'ব যোৱা নাই মানে মোৰ ভাৱনাত আৰু সেইটো হয় যেন মই পাইছোঁ আৰু তো ফলক আজি ভিডিঅ'টো মই অলপ মানে স্কিপ নকৰোঁ মই পূৰা গাইজ আপোনালোকে দুদিনমান আগতে নোট কৰিছিলে নেকি আজি যে স্পাইৰেল পটেটো যে মানে যেনেকৈ ভাইৰেল হৈ আছে যোনটো গতিত ভাইৰেল হৈছে আমাৰ এটা ট্ৰেণ্ড থাকে ন মানে ছ'চিয়েল মিডিয়াত ধৰক যেনেকুৱা ড্ৰেছবিলাকৰ এটা ট্ৰেণ্ড থাকে তো সেনেকুৱা আৰু একোটা ভিডিঅ' ভাল বেয়াৰ ওপৰত সেনেকৈ আৰু একোটা ভাইৰেল হৈ থাকে তো এইকেইদিন আপোনালোকৰ মানে কি মোবাইলটো খুলিব নোৱাৰে ফেচবুক ইনষ্টাগ্ৰাম ইউটিউব গোটেইখিনিতে মানে স্পাইৰেল পটেটো পূৰা স্পাইৰেল পটেটো হৈ গৈছে তো সেই আৰু তো আজি মই ভিডিঅ'টো বনাব যাই আছোঁ স্পাইৰেল পটেটোৰ ওপৰত মানে ভাইৰেল স্পাইৰেল পটেটো দীঘলী পুখুৰীত যোনখন আছে ময়ো যাম বুলি ভাবি আছোঁ বাৰু মোৰ হাজবেণ্ডৰ বেমাৰ হৈ থকাৰ কাৰণে মই যাব পৰা নাই তো স্পাইৰেল পটেটোৰ ভাইৰেল এইটো কেনেকৈ হ'ল আপোনালোকে জানে নেকি তো যোনে যেনেকৈ জানে মোক প্লিজ কমেণ্ট কৰি জনাবচোন আৰু মই যোনখিনি জানো আজি সেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ মোৰ ভইচটো ক্লিয়াৰকৈ নাহিব পাৰে কাৰণ বৰষুণ দি আছে তো বাদ দিয়ক আপোনালোকে গম পাইছে নেকি এইটো স্পাইৰেল পটেটো কেনেকৈ মানে ইমান ভাইৰেল হৈ গ'ল এক ৰাতিৰ ভিতৰত ইহঁতে মানে কেনেকৈ ইমান পপুলাৰিটি পালে তো কেনেকৈ পালে আপোনালোকে জানে নেকি তো মই যোনটো জানো মানে মই এটা বস্তু নোট কৰি আছোঁ মই বহুত দিনৰ পৰা এইটো বস্তু ভাবি আছোঁ কি আপোনালোকে হয়তো অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱাৰ লগত আপোনালোকে চাগে ইনষ্টাগ্ৰামত আছে লিংকত তো আইমি বৰুৱাই এদিন এটা ষ্টেটাছ দিছিলে চৰি ৰীল এটা বনাইছিলে মানে শ্বৰ্ট ভিডিঅ' আৰু মিনি ভ্লগ টাইপ তেওঁ কৈছিলে যে মানে কি তেওঁৰ ইভিনিং কিবা এটা স্নেক খাব মন গৈছিলে আৰু তেওঁ কৈছে যে আজি মই এটা ইভিনিং ভ্লগত মানে ইভিনিং কিবা স্নেক খাব মন গৈছে ব'লক কিবা অলপ খাই আহোঁ তো সেনেকৈ যেতিয়া এটা ৰীল মই মই আপোনালোকৰ এইখিনি মানে দি দিম মই ভিডিঅ'টো মই ক্লিপ মানে এড কৰি দি দিম আৰু ভিডিঅ'টো আপোনালোকে চালে হয়তো আপোনালোকে বুজি পাব মই ভিডিঅ'টো ইয়াতে লগাই দিম তো সেই আৰু মানে কি ইভিনিং তেওঁ এটা ৰিলছ কৰিছিলে মানে কি মিনি ভ্লগ টাইপ বনাইছিলে মিনি ভ্লগটোত তেওঁ কৈছিলে যে তো গাইজ এইটো আপোনাৰ যোনটো ইভিনিং আইমি বৰুৱাই যোনটো ভিডিঅ' দিছিলে ৰিলছ দিছিলে সেই মিনি ভ্লগটোত আপোনালোকে এটা বস্তু নোট কৰিছেনে মই ইয়াতে ক্লিপটো এড কৰি দিম বাৰু তাতে আপোনালোকে যেতিয়া মানে দীঘলী পুখুৰীত আইমি বাই মানে যেতিয়া সেই স্পাইৰেল পটেটো খাব গৈছিলে তো তেওঁলোকে মানে চেলফি উঠিছিলে আইমি বৰুৱাৰ লগত চেলফি উঠিছিলে এখন তো সেই চেলফিখনত আৰু এই ভিডিঅ'টোতো মানে এইজনটো মানস আৰু মানিছা দুয়োটা আছিলে তো মোৰ হিচাপতে একজেক্ট
একজেক্ট চাগে কাৰণ মে বি একজেক্ট হ'ব কাৰণ কিয় কাৰণ যোনদিনাখন আইমি বৰুৱাই মানে আইমি বাই যোনটো ভিডিঅ' কৰিছিলে সেই ভিডিঅ'টোৰ পিছদিনাখনৰ পৰাহে মানে তেওঁলোক মানে ভাইৰেল হোৱা যেন মই পাইছোঁ দিয়ক মানে মই কাকো পাৰ্চনেলকৈ ক'ব যোৱা নাই দুয়োটাই ভাল কৰিছে কাৰণ আমাৰ অসমৰ পৰা যেনেকৈ আগবাঢ়ি ওলাই আহিছে লাজ ভয় নকৰাকৈ আমাৰ আৰু ছোৱালীজনী বেছি বয়সৰ নহয় মনীষা ল'ৰাটোৰ বেছি বয়স হোৱা নাই তথাপি সিহঁতে লাজ ভয় নকৰাকৈ এখন ব্যৱসায় আৰম্ভ কৰিছে বাৰু ইয়াৰ পৰা বহুত পপুলাৰিটিও হৈছে এইটো ভাল কথা মই কাকো পাৰ্চনেলকৈ একো ক'ব যোৱা নাই তথাপি আপোনালোকে বস্তুটো নোট কৰিছে নে ক'বচোন মই মানে বস্তুটো নোট কৰিছোঁ তো এই যে আইমি বাই আপোনাৰ ভিডিঅ'টো দিছিলে আৰু ফটোটো ক্লিক কৰিছিলে তাৰে পিছদিনাখনৰ পৰাই মোৰ হিচাপতে মই জনামতে সেইদিনাখনৰ পৰাই ভাইৰেল হৈছে তো হয়নে নহয় কমেণ্ট কৰি প্লিজ জনাব মই এইটো বস্তু নোট কৰিছোঁ তো মই সেইকাৰণে এইটো বস্তু মানে শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ মাজত কাৰণ বহুত দিন হ'ল ভাবি আছিলোঁ তো সেইটোৱে আৰু তো ভাইৰেল কেনেকৈ হ'ল আৰু চাব আজি চাগে মই যদি সেইটো ভিডিঅ' কৰিলোহেঁতেন মানে তেতিয়া সিহঁতে মানস আৰু মনীষাই যদি মানে সেইটো কাৰণে পপুলাৰ হৈছে হা মই বাৰে বাৰে কৈছোঁ যদি মানে আইমি বাই দিয়াৰ কাৰণে সিহঁতে মানে পপুলাৰিটিটো পাইছে বা মানে যোনটো ভাইৰেল হৈছে চাগে মই ভিডিঅ' বনালে সেইটো বস্তু নহ'লহেঁতেন বা সৰু সুৰা ইউটিউবাৰে বনালে সেইটো বস্তু ভাইৰেল নহ'লহেঁতেন কাৰণ আইমি বাই ভিডিঅ' বনাইছে আমিতো চাবই লাগিব আৰু সেই আৰু যদি আইমি বাৰ ভিডিঅ'টোৰ পৰা সিহঁতে ইনস্পায়াৰ হৈছে মানে কি ভাইৰেল হৈছে তো অলপমান যদি আইমি বাৰ কথাও ক'লে তেতিয়া নিজৰতো ভাল লাগিলে হয় আৰু যে আইমি বাৰ ভিডিঅ'টোৰ পৰা এনেকৈ তেওঁলোকক দেখিছে আৰু তেওঁলোকক দেখি পিনে এটা মানে সিহঁতে ভাইৰেল হৈ গৈছে তো সেই আৰু মোৰ আৰু বাকী বিশেষ ক'ব লগা একো নাছিলে আপোনালোকে বস্তুটো নোট কৰিছিলে নাই সেইটো জনাব মই মানে বস্তুটো ভাবি আছিলোঁ দুদিনমানৰ পৰা মনত এটা মানে উৎকণ্ঠা আছিলে আৰু যে কথাটো ক'ম আৰু তো সেইকাৰণে মই ভিডিঅ'টো বনালোঁ বাকী যি নহওক আৰু সিহঁত দুয়োটাই যিহেতু ব্যৱসায়টো কৰিছে ভাল কথা আগবাঢ়ি আহিছে বহুত নিবনুৱা যুৱক যুৱতী আগবাঢ়ি অহা নাই কিছুমান এনেকুৱাও আছে আপোনাৰ পঢ়া শুনা আছে কিন্তু একো কৰিব পৰা নাই ঘৰতে বহি থাকে সেই আৰু কিন্তু যি নহওক সিহঁতে কৰিছে লাজ ভয় নকৰাকৈ ভাল লাগিছে ময়ো এদিন যাম বুলি ভাবি আছোঁ যাব পৰা নাই দীঘলী পুখুৰীত ময়ো এদিন যাম সিহঁতৰ যদি ভগৱানে কৰে ময়ো সিহঁতৰ ইণ্টাৰভিউ ল'ম বা সিহঁতৰ লগত ময়ো মানে সিহঁতৰ তাতে যাই স্পাইৰেল পটেটো খাম আৰু সেই আৰু মোৰ বিশেষ মানে কি আৰু বিশেষ একো ক'ব লগা নাই আৰু কিন্তু আইমি বা প্লিজ আপুনিও মানে এইটো পাৰ্চনেলকৈ নল'ব মই জাষ্ট কথাটোহে কৈছোঁ আৰু যে মানে আপোনাৰ মিনি ভ্লগটো যে দিছিলে আপুনি সেই মিনি ভ্লগটোৰ পৰাহে মানে ভাইৰেল এইটো স্পাইৰেল পটেটোটো মানে ভাইৰেল হৈছে আৰু মোৰ হিচাপত তো ফ্ৰেণ্ডসকল কমেণ্ট কৰি জনাবচোন আপোনালোকে এইটো বস্তু হয়নে নহয় মই যোনটো কথা কৈছোঁ তো সেই আৰু মোক যদি কমেণ্ট কৰি জনাই আপোনালোকে ভাল লাগিব তো বাকী মানস আৰু মনীষালৈ বেষ্ট অফ লাক থাকিল তোমালোকে আগুৱাই যোৱা তথাপিও আৰু যদি মানে ধৰক সিহঁতে ইণ্টাৰভিউ দি আছে নিউজ লাইভত আছাম নিউজত আৰু এইটো জাম্পিং ষ্টুডিঅ' তেওঁ যে ইণ্টাৰভিউবিলাক লয় তেওঁৰ লগতো যদি ধৰক ইণ্টাৰভিউটো মানে আইমি বাৰ অলপমান কথা কোৱা হ'লহেঁতেন মানে এইটো কোৱা নাই যে আইমি বাই সিহঁতক কৰাইছে সেইটো মানে চাগে ভুলতেও হওক বা এনে জাষ্ট এটা ফটো ক্লিক কৰিছিলে বা আইমি বাই এনেকৈ ভিডিঅ' কৰোঁতে মানে মানুহবিলাকে গম পাই গ'ল ভাইৰেল হৈ গ'ল তো সেইটোৱে আৰু মই একদম মানে প্লিজ কৈছোঁ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ প্লিজ কোনোৱে যেন পাৰ্চনেলকৈ নলয় এইটো বস্তু মই জাষ্ট মোৰ মনৰ কথাটো কৈছোঁ মনত মানে মই যোনটো ভাবিছোঁ আৰু তো আজিকালিতো ছ'চিয়েল মিডিয়াত চবেই এক্টিভেই হৈ থাকে তো আপোনালোকে সেইটো বস্তু নোট কৰিবচোন আইমি বাৰ যোনটো ইনষ্টাগ্ৰাম ID হয় সেইটোত আইমি বাই এটা মিনি ভ্লগ কৰিছিলে সেই মিনি ভ্লগটোৰ পৰা সিহঁতে মানে ভাইৰেল হৈছে নে নাই ক'বচোন তো সেই আৰু মোৰ বাকী বিশেষ একো ক'বলগীয়া নাই তো এইখিনিয়ে ক'লোঁ কিবা যদি মোৰ ভুল হৈছে প্লিজ মোক মাফ কৰি দিব নাজানা বুলি ভাবি পিনে আপোনালোকৰকৈ সৰু বুলি ভাবি পিনে প্লিজ মোক মাফ কৰি দিব আৰু মোৰ ভিডিঅ'টো একো ক'বলগীয়া নাই আৰু নতুন এটা অন্য এটা ভিডিঅ' অহালৈকে তো দেন বাই মোৰ ভিডিঅ' যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব এণ্ড বাই